কবিতাৰ শিৰোনাম এই কবিতাটি মাথো তোমাৰ নামত কথা মানস প্ৰতিম মালি আবৃত্তিকাৰ গাৰ্গী দত্ত। মোৰ জীৱনটো এটি দুখ লগা কবিতা যেন হৈ পৰিল। তুমি জানা, মনৰ ভালপোৱাবোৰ মনতেই ৰ'ল। আপোন বুলি ভবা মানুহবোৰো আজি পৰ হৈ গ'ল। তাৰ এটি জ্বলন্ত উদাহৰণ তুমি সুধিছিলা তোমাৰ জন্মদিনত মই তোমাক কি উপহাৰ দিম। হৃদয়খন জ্বলি জ্বলি ছাই হৈ যোৱা তোমাৰ প্ৰতি থকা অজস্ৰ ভালপোৱাৰ তোমাৰ জন্মদিনৰ এটি উপহাৰ এই দুখেৰে ভৰা মোৰ জীৱন নামৰ কবিতাটি। এই কবিতাটি মাথো তোমাৰ নামত। তোমালৈ থকা মৰমবোৰ সলনি হৈ হৃদয়খন দুখেৰে ভৰি আছে। আৰে তোমাক বহুত ভাল পাইছিলোঁ, বহুত বেছি ভাল পাইছিলোঁ, যাৰ বাবে আজি মই এজন বলীয়া প্ৰেমিক হৈ অনাই বনাই তোমাৰ সন্ধান কৰিছোঁ। আপোনজনৰ মৰম কেনেকৈ পাহৰি যাব পাৰি? আপোনজনক কেনেকৈ অৱহেলা কৰি থাকিব পাৰি? নাই, তোমাৰ চাগে হৃদয়খনেই নাই। সেইবাবেই তুমি মোৰ লগত ভাল পোৱাৰ খেল খেলিলা। কিন্তু মই হাঁহিব পাহৰি গৈছোঁ সেইদিনাৰ পৰা, যিদিনাই তুমি আঁতৰি গৈছিলা। কিন্তু কোনোদিনে চকু পানী টুকা নাই, কাৰণ তুমি হয়তো এদিন বুজি পাবা মোৰ সেই নিস্বাৰ্থ ভালপোৱাক। সেই দিনটোৰেই মাথো অপেক্ষা, প্ৰতিটো ক্ষণতেই তোমাৰ অপেক্ষা কৰোঁ। তুমি এদিন উভতি আহিবা।